এই ইমান দেৰি নাই অহা ফোন এটাকে কৰোঁ কোন জহনিত যাবলৈ কামৰ টাইমত ফোন কৰিছে চিনিয়ে নাপাওঁচোন এইটো নাম্বাৰ হেল্ল' হেল্ল' কেনেকুৱা মাতো এইটো হেল্ল' 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 অ' হেল্ল' 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 কৈ থাকে অকল হেল্ল' অ' হেল্ল' হেল্ল' কৈ থাকিবি নে কিবা কবিও অ' হে কৈছোঁ দাদা কৈছোঁ এইটো ক'ত লাগিছে বাৰু ফোনটো ফোন কৰিছ যেতিয়া এইটো ফোনতে লাগিছে অ' নহয় দাদা মানে ফোনটো ক'ত লাগিছে মানে আপুনি ক'ৰ পৰা কৈছে মানে আপোনাৰ ঠাইটো কি আপোনাৰ জেগাডোখৰ তই ফোন কৰিছ তইহে জানিব লাগে তই ক'লৈ কৈছ মই কেনেকৈ জানিম কোনে ফোন কৰিছে তইহে ফোন কৰিছ তই ফোন কৰাটোৱে যদি নাজানো মই কেনেকৈ জানিম নহয় মানে দাদা মই ক'ত আছোঁ সেইটোৱেই মই নাজানো আপুনি ক'ত আছে সেইটো মই কেনেকৈ জানিম মানে মই ইয়াৰ নহয় মই ফৰেইনাৰ হয় মানে মই লগৰটোৰ লগত আহিছিলোঁ ওলাই সি মোক এই ঠাই ক'ত গুচি গ'ল এতিয়া মই ফোন কৰিলত আপোনাৰ তাতে লাগিল আকৌ সেইকাৰণে আপুনি মোক কৈ দিয়ক ফোনটো ক'ত লাগিছে তই এটা কাম কৰচোন তোৰ চাৰিওফালে কি আছে সেইটোকে ক মোৰ এইফালে মোৰ এইফালেতো ময়েই আছোঁ আৰু কোনো নাই অঁ কিন্তু ইয়াত এটোপমান বৰষুণ দিলেই কাৰেণ্টটোৱে গুচি যায় কি কাৰেণ্ট গৈ থাকে অঁ বোপাই তই অসমত আছ আচ্ছা অসম আমাৰ তাত মানে আপোনাৰ হেৰিটো এই কাৰেণ্টটো মানে 25 ঘণ্টাই থাকে আৰু কি 25 ঘণ্টা এই ইয়াতহে মোৰ হাতত মানে উঠনিত দুটুপমান পানী পৰিছিলে বৰষুণৰ কাৰেণ্টটো গুচিয়ে গ'ল গ'লটো গ'ল অহাই নাই অঁ হেৰি নহয় বোপাই পিছে তোৰ নামটো কি মোৰ নামটো আপোনাৰ হেৰি আকৌ ইয়ানে জেন্দাক কি আকৌ এবাৰ কচোন হেৰি আকৌ মোৰ নামটো ইয়াঞ্জিন নাম জেজা বাপৰে ইমান ভয়ংকৰ নাম অঁ থেংক ইউ দাদা থেংক ইউ দাদা ফোন ৰাখ